Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই মোৰ এই লগৰ কিজনী আৰু ভণ্টি কেজনীমানৰ লগত লেখাপানী যাবলৈ লৈছো। লেখাপানী আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 15 মিনিট খুব বেছি আধা ঘণ্টা লাগিব। আমি খুজকাঢ়ি গৈছো। খুজকাঢ়ি আমি শৰ্টকাটিং এটা ৰাস্তাৰ পৰা গৈছো, নহলে ইফালৰ সাইডৰ পৰাও যাব পাৰি, অটোত নহলে বাছত। এয়া হৈছে আৰ্মি কেম্প। আমি যোনটো সাইডৰ পৰা আহিছো সেই সাইডৰ পৰা আৰ্মি কেম্প পাৰ হৈ যাব লাগে। আমি লেখাপানী পালোহি আৰু বজাৰৰ ওচৰত আমি এনেই ভাবিলো বহুত দিনৰ পৰা যোৱা নাছিলো লেখাপানী। আজি পিছে সানডেহে বজাৰ বহে, আজি সানডে নহয়। এইজোপা ফুল ইমান ধুনীয়াকৈ ফুলি আছিলে, মই সেইকাৰণে অলপ ছিঙিব ল'লো, কিন্তু ছিঙিবই নোৱাৰিলো, বহুত ওখত আছিলে। সেইবাবে আমি লেখাপানী পাই গ'লো। আমি কিবা এনেই খাওঁ বুলি ভাবিলো, ইয়াত আহিলোৱে যেতিয়া মেইন ৰোড আমি পাই গ'লো। আমি গৈ আছো এতিয়া কিবা খাবলৈ। এখন ৰেষ্টুৰেণ্টত সোমালো, বহুত ধুনীয়া আছিলে ৰেষ্টুৰেণ্টখন। আমি গোটেই সোপা আহি গ'লো, ইয়াত ভিতৰত সোমালো আৰু আমি কিবা কিবি খাবৰ কাৰণে অৰ্ডাৰ দিবলৈ ভাইটিটোক মাতিলোঁ। সি আহিছে আৰু আমি অৰ্ডাৰ দি দিলোঁ। আমি এতিয়া ৱেইট কৰি আছোঁ আমাক খোৱাৰ বাবে। ইহঁতো আহি পালেহিয়ে আৰু খাব লৈছে। সিহঁতি আমাৰ দুজনীহে অহা নাই, কিয়নো সিহঁতি ভেজ খায় যে, সেইকাৰণে। আমাৰো আহি পালেহি চিকেন ফ্ৰাইড ৰাইচ। তাই খালে আৰু ময়ো খাম এতিয়া। এতিয়া মই খাই বৈ চবৰে হৈ গ'ল আৰু আমি এতিয়া যাবলৈ লৈছোঁ। চাওঁ এতিয়া ক'ত যাওঁ, ঘৰলৈ যাওঁ নে অকণমান এইপিনে ফুৰোঁ। আৰু আমি সকলোৱে এয়া তলত নামি গৈছোঁ, যিহেতু বিলটো আমি তলতে দিব লাগিব। এয়া আমি তলত নামি আহি গ'লোঁ আৰু আমি সকলোৱে ইজনীয়ে সিজনীৰ চবৰে মানে বিল দিলোঁ আৰু মিলাই মেলি। আৰু এয়া ভণ্টিয়ে ফটো মাৰি আছিলে, মই তাইক ডিষ্টাৰ্ব দি আছিলোঁ। আমি ঘৰলৈ গৈ আছোঁ, বেছি দূৰ নাই, পামগৈ এতিয়া। ঘৰত গৈ পিনে আনিম আমি। বহুত গৰম উঠি গ'ল আহোঁতে। মই আকৌ আহোঁতে চেণ্ডেল এযোৰ কিনিলোঁ, লৈ লৈছোঁ এয়া। আৰু আমি গোটেইকেইজনী ঘৰলৈ ঘূৰি গৈ আছোঁ এতিয়া। আৰ্মি কেম্পৰ ওচৰত আকৌ পালোহি। ইয়াত পদুম ফুল ফুলে ছিজনত, এতিয়া ফুলা নাই। বহুত ধুনীয়া দেখে তেতিয়া যেতিয়া পদুম ফুল ফুলে। ভেট ফুলো আছে ইয়াত। আৰু আমি গৈ আছোঁ, ঘৰ গৈ পামগৈ আৰু এতিয়া, বেছি দেৰি নাই। এইটো ভিডিঅ' সমাপ্ত কৰাও টাইম আহিলে। ঘৰত আহি চালোঁ যে পাপাই বজাৰৰ পৰা আম আনি থৈছিলে, যিহেতু মই আম খাই বহুত ভাল পাওঁ, সেইবাবে বজাৰ গ'লে আম আনি থয়। লিচুও আনিছিলে। আপোনালোকৰ মই নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।